হেল্ল' এভৰিৱান, মই দীপামণি আপোনালোকক মোৰ অন্য এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো একচুৱেলি মোৰ বা এজনীৰ বিয়াৰ হয় কেইদিনমান আগতে লোৱা ভিডিঅ', কিন্তু দিব পৰা নাছিলোঁ। তেন্তে এই বিয়াখন কাৰ হয়, আমি কি কৰিলোঁ, কেনেদৰে ফূৰ্তি কৰিলোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। তেন্তে ভিডিঅ'টো শেষলৈ চাই থাকিব। বিয়াখন আছিল ডিব্ৰুগড়ত আৰু এয়া আমি পাই গ'লোঁ বিয়া ঘৰত। আৰু এয়া মোৰ ভণ্টি জয়ন্তী দলে আৰু ঘৰলৈ সোমাই এয়া মোৰ ডাঙৰ পেহী অতি মৰমৰ। আৰু এইফালে আমাৰ কইনা মেহেন্দিৰ কাৰণে ৰেডি হৈ আছে আৰু এতিয়া আমিও কাপোৰ চাপোৰ চেঞ্জ কৰি লওঁ মেহেন্দিৰ কাৰণে। আৰু আমাৰ মেইন হিৰইন কেইজনী দেখিছেনে, লগ পাই পুৰা ফূৰ্তি। আৰু এইফালে কইনাৰ ডাঙৰ বা আৰু আমাৰো বা মেহেন্দি ৰেডি কৰিলে আৰু হাতত জেতুকা লগাব এতিয়া ধুনীয়াকৈ। আৰু এইফালে মোক মোৰ ভতিজীয়ে ইমান ধুনীয়াকৈ শাৰী পিন্ধাই দিছে। আৰু এইফালে য়ানাৰ মামা মামী আৰু দাদা আহি পালে, সিহঁতক লগ পাই খুব ভাল পাইছে তাই। এয়া ময়ো ৰেডি হৈ ল'লোঁ, গ্ৰীণ কালাৰৰ শাৰীখন পিন্ধিলোঁ আৰু মোৰ ছোৱালীজনীয়ে পিন্ধিছে পিংক কালাৰৰ কুৰ্তা চাৰাৰা। ধুনীয়া লাগিছেনে বাৰু তাইক? প্লিজ কমেণ্ট কৰি জনাব। ইয়াৰ নিয়মবোৰ চাবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। কইনাই লগাবলৈ আৰম্ভ কৰিছে জেতুকা। এনা বেবীক তাইৰ ধুনীয়া মাহী এজনীয়ে মেহেন্দি লগাই দিছে বৰ সুন্দৰকৈ, কিন্তু মইহে লগাব নাপালোঁ ভালকৈ। এইফালে চাওক, ইমান ধুনীয়া ধুনীয়া ছোৱালী আৰু মহিলাসকলে ধুনীয়াকৈ মেহেন্দি লগাই আছে হাতত। সকলোৱে ব্যস্ত হৈ আছে পূৰা। আৰু মেহেন্দি লগোৱাৰ পিছত সকলোৱে অকণমান নাচ গান কৰিলোঁ, ফূৰ্তি কৰিলোঁ। চাওক আমি কিদৰে নাচিলোঁ। সকলো ছোৱালী মানুহৰ কাৰণে এই দিনটো বিশেষ হয়। আৰু এই দিনটোত বিয়া হ'ম বুলিয়ে বা বিয়া হৈ যাম, ঘৰৰ পৰা গুচি যাম বুলিয়ে কান্দি থাকিব নালাগে, অলপ ফূৰ্তি কৰিব লাগে। সেয়ে আমিও আমাৰ মৰমৰ বাজনীৰ লগত নাচিছোঁ, ফূৰ্তি কৰিছোঁ, যাতে তাইৰ মনটো বেয়া নালাগে। বৰ মৰম লগা মুহূৰ্ত নহয়নে বাৰু? এইফালে মোৰ অৱস্থা চাওক, ছোৱালীক দাঙি দাঙি হ'লেও নাচিছোঁ পূৰা। কণমানি ল'ৰা ছোৱালীবিলাকে ভিৰৰ মাজত ইমান থাকি ভাল নাপায়, সেইকাৰণে মাকসকলে অকণমান ফুৰাবলৈ আনিলোঁ। তাহাঁত দুজনী পূৰা কথা পতাত ব্যস্ত, কি কথা পাতিছে তাহাঁত দুজনীয়ে জানে। আৰু বহু দিনৰ চিনাকি বন্ধুহে লগ পাইছে আৰু যেনিবা তেনেকৈ কথা পাতি আছে। আৰু আমাৰ যিকোনো পৰ্বতে যদি বিহু এপাক নেনাচোঁ তেন্তে কিবা আধৰুৱা যেন লাগে, সেইকাৰণে সকলোৱে মিলি বিহু নচাত লাগিলোঁ। ইফালে মই কাপোৰ সলাবলগীয়া হৈছিলে বিশেষ কাৰণত, সেইকাৰণে মই চুৰিদাৰ পিন্ধিয়ে নাচিবলগীয়া হ'ল। এইফালে কইনাও দেখিছেনে কি ধুনীয়াকৈ নাচিছে, পূৰা কঁকাল ভাঙি ভাঙি নাচিছে। এনে ধুনীয়া মুহূৰ্ত আৰু বাৰে বাৰে নাহে, সেইকাৰণে আমি মন খুলি সকলোৱে ইমানেই ফূৰ্তি কৰিছোঁ। এইবোৰ ফূৰ্তি কৰাবোৰ পাছলৈ যে আমাৰ ইমান ধুনীয়া স্মৃতি হৈ ৰ'ব। সেইদিনাখনে দুটা প্ৰগ্ৰাম আছিলে। দিনৰ ভাগত মেহেন্দিৰ পৰ্ব অৰ্থাৎ জেতুকা লগোৱা, আৰু আবেলি সময়ত যিটো আজিকালি কোৱা হয় বেচেলৰ পাৰ্টি। কিন্তু বেচেলৰ পাৰ্টি বুলি নহয়, কইনাৰ বন্ধু বান্ধৱী আৰু পৰিয়ালৰ সকলো সৰু ডাঙৰে মিলি একেলগে অকণমান নাচ গান কৰা, ফূৰ্তি কৰা, সেইটোৱে আছিলে আমাৰ মূল উদ্দেশ্য। আৰু আমাৰ ফালৰ পৰা কইনাৰ বাবে এটা সৰুকৈ ছাৰপ্ৰাইজৰ আয়োজন কৰিছিলোঁ। আৰু কেক চেক কটাৰ পিছত আমি নাচ গান কৰিলোঁ, ফূৰ্তি কৰিলোঁ। তাৰপিছত পাৰ্টিৰ চেণ্টাৰ অফ এট্ৰেকশ্যন দেখিছেনে, মেইন হিৰইন দুজনী একেবাৰে আমেৰিকাৰ পৰাহে আহিছে। আৰু ড্ৰেছে চাবানে, নাচনে চাবা, কি চাবা। এই পাৰ্টিটোত আমি মাকসকলে ধুনীয়াকৈ এনজয় কৰিব পাৰিলোঁ। কিয় জানেনে? তাৰ আঁৰত আছে, এয়া ফটো দেখি আপোনালোকে গমেই পাইছে, আমাৰ মিষ্টাৰ হাজবেণ্ডসকল, যিসকল বহুত ছাপৰ্টিভ, আমাক অকণমান এনজয় কৰিব দিছে, বাচ্ছাকেইটাক ধৰি দিছে। সঁচাকৈ আমি বহুতেই লাকি, তাৰ বাবে তেওঁলোকক বহুত বহুত ধন্যবাদ। পাৰ্টি শেষ হোৱাৰ পিছত আমি সকলোৱে ঘৰা-ঘৰি হ'লোঁ, কাৰণ পিছদিনাখনেই আছিলে বিয়াখন। সেইকাৰণে আমি সোনকালে শুবলৈ চেষ্টা কৰিলোঁ, কিন্তু ক'তনো শুব পাৰিম। এইবোৰ দেখিছেনে আমাৰ পিল্লু পাল্লা। আৰু পাছদিনা ৰাতিপুৱা এগিলাচ গৰম পানীৰে দিনটো আৰম্ভ কৰিলোঁ, কাৰণ যিহেতু আমি বিয়া ঘৰত নাছিলোঁ, সেইকাৰণে পানী তোলা পৰ্বখিনি চাব নাপালোঁ। কিন্তু কইনা গা ধোৱা সেইখিনি নিয়মখিনি কৰিলোঁ, হালধি লগালোঁ। আৰু এইফালে মেকআপ আৰ্টিষ্ট আহি পালে আৰু কইনাক মেকআপ কৰিবলৈ সাজু। বিয়াঘৰ যেতিয়া চাহ মিঠাই আৰু তামোল পাণটোতো থাকিব। এয়া আমাৰ খুৰীয়ে পানী লৈ গৈছে আলহীক দিবলৈ।
আৰু এইফালে পেহীয়ে তামোল পাণৰ যোগান ধৰিছে। কিছুমান আলহী দৰা ঘৰৰ ৰাতিপুৱাই আহি পাইছে যিহেতু নিয়ম আছিলে। আৰু এইফালে আমাৰ দেউতা পেহাই দৰা ঘৰৰ আলহীখিনিক আদৰণি জনাইছে। আৰু এইয়া দৰা ঘৰৰ টোপোলা আহি পালে। তামোল পাণ, শুকান মাছ, গাহৰি মাংস, চাই মদ, আপং আৰু সাজ। এয়া আমাৰ মিচিঙৰ নিয়ম হয়, দৰা ঘৰে ছোৱালী ঘৰক দিব লাগে। আৰু এইফালে দৰা ঘৰ আৰু কইনা ঘৰীয়াই মুখামুখিয়ে বহি লৈ দৰা ঘৰে কইনাৰ হাত খোজা পৰ্বটো আৰম্ভ হৈছে। আৰু এইফালে খুৰীয়ে চাইমদ ৰাখিছে। এইবোৰ পৰ্ব চাই ফাইনেলি আমি ওলালোগে বিয়াৰ কাৰণে। এয়া মোৰ ফাইনেল লুক। কেনেকুৱা লাগিছে বাৰু প্লিজ জনাবচোন। বহুত দিনৰ মূৰত যিহেতু মেকআপ কৰিছোঁ, কিবা নিজকে অসজা অসজা লাগি আছে। কমফৰ্ট ফিল কৰা নাই যিহেতু মেকআপত আমি নাথাকোঁ। বাট বিয়া বুলি কৰি দিলোঁ আৰু এইফালে আমাৰ কইনাজনীক ইমান মৰম লাগিছে চাওকচোন। মুখ নালাগক কাৰো। আৰু তাইৰ লগত আমি অকণমান ফটো চটো তুলি ল'লোঁ। এইফালে আমি খাবলৈ বহি ল'লোঁ। আৰু এয়া হিয়ানা বেবীক দেখিছেনে? তাইৰ য়ায়তাটো একদম বডিগাৰ্ড বনাই থৈছে। সকলোৱে খোৱাত ব্যস্ত হৈ আছে। হিয়ানা বেবীয়ে বিয়াত বহুত ফূৰ্তি কৰিলে, কাৰণ তাইৰ দাদা, ভাইটি, ভণ্টি ঢেৰ সৰু সৰু ল'ৰা ছোৱালীক লগ পাই খেলিছে, নাচিছে, তামাম ফূৰ্তি কৰিছে। বিয়াৰ দিনটো কেনেকৈ গুচি গ'ল গমেই নাপালোঁ। সন্ধিয়া হোৱাৰ লগে লগে এয়া দৰাৰ গাড়ী আহিয়ে পালে। আৰু এইফালে পূৰা ঢোল বজাবলৈ আৰম্ভ কৰিলে। যিহেতু বিয়া আছিলে বিবাহ ভৱনত, সেইকাৰণে আমি কইনাৰ বিদায়ৰ কাৰণে ঘৰলৈ যাবলৈ ওলালোঁ। ঘৰলৈ আহি পাই দেখোঁ পেহীহঁতে দৰা আদৰিবলৈ চাকি বন্তি ৰেডি কৰিলেই। এয়া দেখিছেনে? বিয়াৰ এই দৰা আদৰা পৰ্বটো মোৰ খুব ভাল লাগে। আৰু আমি বা আৰু ভণ্টিহঁতৰ লগত পূৰা কথা পাতি থৈছিলোঁ, পূৰা নাচিম দেই বুলি। আৰু পূৰা সঁচাকৈ আমি নাচিলোঁ, ভাল লাগিলে, বহুত ভাল লাগিলে। এইফালে চিল্লাৰ পাৰ্টি দৰাৰ জোতা চুৰ কৰিবলৈ পূৰা সাজু হৈ আছে। কইনাক বিদায় দিয়া পৰ্ব আহিলে আৰু 10টা বজাৰ আগতে কইনাক বিদায় দিয়া হ'ল। আৰু আমিও ওলালোঁ কইনা থ'বলৈ কেঁচুৱালৈ। মৰমৰ বাজনীকনো কেনেকৈ অকলে যাব দিওঁ নহয়নে? আৰু এইফালে আমি 2টা বজাত আহি পালোঁ দৰা ঘৰ। দৰা আছিল গোগামুখৰ। আৰু দৰা ঘৰ আহি পাই আমি দেখিছোঁ ৱাও, পেণ্ডেলৰ ডেক'ৰেশ্যন বৰ ধুনীয়া দেই। বিয়াখন চাই কেনেকুৱা লাগিলে বাৰু আপোনালোকৰ প্লিজ কমেণ্ট কৰি জনাব আৰু লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। আৰু দৰা ঘৰত আমাক এয়া খাবলৈ দিলে আৰু আমি খাই ল'লোঁ। থেংক ইউ ফৰ ৱাচিং। আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ।